हेलो फ्रेंड की खबर आपलोक सकलोरे आको एटा नतुन भिडिओ লৈ आपनालोকক লগ পাই আছো। एक्चुअली मोर केदिनमान धरे गाटो अकनमान बेया आছিলে मातটো শুনি सागे आपनालोके गमे पाइছে तो हेकाने बहुत दिन हल 13 दिन 14 दिन पिছত भिडिओ बनाबोले गई आसो। আজি आपनालोকক देखुवाम माने अखमर विख्यात ठाई एखনত गई आसो। सकलोए चिनि पाय सागे ठाईটো की হয় ताते गई गोटेइखिनि दिखाई आसो आपनालोকক আৰু কি আছে কি নাই গোটেইখিনি তাতে গৈ ডিটেইলছ দেখাই দিম আপোনালোকক। তো ভিডিওটো চাই থাকিব আপোনালোকে স্কিপ নকৰাকে। আমি এতিয়া নয়াহাট পাৰ কৰিলো। মন্দিৰ পাবলৈ বেছি সময় নাই আৰু একচুৱেলি মোৰ বিলাসীপাৰা আহিলে আপোনাৰ 15 কিলোমিটাৰৰ ৰাস্তা হয় আৰু ধুবুৰী সাইডৰ পৰা যদি আপোনালোকে আহে তেনেহলে অলমোস্ট 30 কিলোমিটাৰমান হ'ব আৰু টিপকাই নদী হয়। এই টিপকাই নদীৰ ওচৰতে মানে স্নানঘাট মন্দিৰ আছে। তাতে আৰু এদিন আহিম আপোনালোকক দেখাম। তাতে বহুত আৰ্টিফিচিয়েল বহুত ধুনীয়া বস্তু বনোৱা আছে। গোটেইখিনি আপোনালোকক দেখাম আৰু এদিন আহিম। ইয়াতে একদম পুৰা জেচিবি কি খুদাই হৈ আছে। আই থিংক এইটো एक्चुअली ये रोड 4 लाइन बनाब सके 4 लाइनर कारण सके रास्ता डांगर कर बगुरीबाड़ी थाना है एन बगुरीबाड़ी थाना पालो आम इतना राइट साइडे अपना मेन मंदिर गेटन राइट साइड सोमाई যাব লাগিব। এখন मंदिर मेन गेटन पालो चाहते अपने महामाया धाम इते लिखा आछे। मेन गेटत सोमाई गलो आम। लोकेशनটো চাওক কিমান ধুনীয়া। চাৰিওপিনে দুইপিনে গছ আছে। ফাগুন মাহ গছবিলাকৰ নতুন পাত ওলাইছে। চ' চাই কিনে বহুত ভাল লাগি আছে। পুৰা গ্ৰীনি এৰিয়া একদম চাৰিওপিনে গছ একদম। পাই গলো আৰু বেছি নাই 2 মিনিটমান লাগিব। महामाया मंदिर आहि पालो। मोर पिछफाले चागे आपनालोके एटा सिलारायर मूर्ति देखा पाई आछे। तो आपनार समतापुर जिला कोकराझार एक्चुअली आपनार महामाया मंदिर जोनটো আছে আগতে आपनार किहत आছিলে धुबुरी डिस्ट्रिक्टत आছিলে। এতিয়া মানে এটো BTAD পৰিছে আৰু এইপিনদি जोनটো ৰাস্তা সোমাই গৈছে। এইপিনদি গলে আপোনাৰ স্নানঘাট মন্দিৰত যাব পাৰিব। শৰ্টকাট ৰাস্তা হয় এটো। নাইবা আপোনালোকে হাই ৰোডত जोनটো আছে হেতু দিও যাব পাৰিব। এইপিনদি গলে আপোনালোকৰ শৰ্টকাট হ'ব। तो बोलक इतना मेन गाइड आम मंदिर आहि पालो। इते पूरा एकदम दुकान एकदम दुकान आछे। इते पूरा एकदम माति आछे माने दुकान बिलाकर सबके माति आछे। एगो आहि पालो ठाईटोत आमी चाई थाकिब ठाई। तो गाइस इते आहिले एटा बस्तुर पुरा सावधान এইটোৰ পুৰা সাৱধান থাকিব। এইটো ইয়াতে আহিলে আপোনালোকে লাঠি এটা লৈ ল'ব নহলে প্ৰব্লেম কৰিব। फाइनाली आम महामाया मंदिर आहि पालो। एतिया ऊपर आपनालोके गेटखन चाई आछे। एपिंदी ऊपर जाब लागिब। बोलक तेनहले आपनालोকক ऊपर गई गोटेइखिनि दिखाई आछो। मंदिर ऊपरले उठी आहिलो। मंदिर ऊपर उठी आहार সময়তে आमार लेफ्ट साइडे एटा गणेश बाबार मूर्ति देखा पाब। लेफ्ट साइडे अपना एटू गणेश बाबार मूर्ति आछे। गणेश बाबार मूर्ति तो एटू आपनालोके जोनटू कुआटू चाइছে एटू याते लिखा आछे चाওক आपनालोके 1331 साल माने 1331 सনৰ আগৰ एटू कुआटू হয়। बोलक गई थाको। इते आहिले आपनालोके हाथत एटा लाठी लब कारण इते बहुत बांदर आछे। एको नकरे तथापि निजर सेफ्टिर कारणे रखाटो भाल आरो। इते सरू सुरा एखन एने गार्डेन टाइप बनाई राखिছে। एको नाइ तेनेकुआ जास्ट जंगल अकल। विजय ये पूरा चुली ठीक करि আছে। এইটো আপোনালোকে চাই আছে। এইটো আপোনালোকৰ ইয়াৰে মন্দিৰ কমিটিৰ অফিস হয়। মানে ইয়াতে মন্দিৰত আপোনাৰ বিয়া মানে শুভ কাম চাম চলে আৰু ইয়াতে এইকেইটাক চাওক।
আপোনালোকে চাই আছে এইটো এটা জিৰণি কোঠা হয়। এইটো ইয়াতে আহি মানুহ অলপ বহে, চাকি বন্তি জ্বলায় আৰু এইপিনে আপোনালোকৰ এইটো মেইন মন্দিৰটো হয়। ভিতৰত গৈ দেখাম আপোনালোকক। আৰু এইটো ঠাই যে চাইছে আপোনালোকে মানে একচুৱেলি ইয়াতে আপোনাৰ বলি প্ৰথা চলে এতিয়াও। দুৰ্গা পূজা আৰু ইয়াতে যেতিয়া বাৰ্ষিক পূজা হয় তেতিয়া মানে এইটো ঠাইত দুৰ্গা পূজা আৰু বাৰ্ষিক পূজা যেতিয়া ইয়াতে মোৰ পিছফালে চাই আছে আপোনালোকে পঞ্চমুখী সাপ এখন চাই আছে। একচুৱেলি এইটো মনসা মন্দিৰ হয়। ইয়াৰে ভিতৰত এটা মন্দিৰ আছে। মন্দিৰটোৰ ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। সাপখন চাওক কিমান ডাঙৰ। ইয়াতকৈ ডাঙৰ এখন আপোনাৰ স্নানঘাট মন্দিৰত আছে, সেইখন নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম। ইয়াতকৈ বহুত ডাঙৰ। মন্দিৰটোৰ ভিতৰত সোমালোঁ এতিয়া। একো নাইচোন ইয়াত। এইয়া মন্দিৰ, পদ্মা মন্দিৰ বুলি লিখা আছে ইয়াতে। আৰু এইটো আপোনাৰ শিৱ মন্দিৰ হয়। এইটো মন্দিৰতে আপোনালোকৰ বিয়া অন্নপ্ৰসন মানে মানুহৰ শুভ কামবিলাক ইয়াতে কৰে আৰু পূজা চূজা কৰি। এইটো মন্দিৰটো হয়। এইকেইটাক চাওক কেনেকৈ আছে। ঘণ্টি মন্দিৰ আহি ঘণ্টিয়ে মাৰা নাই। আপোনালোকে চাইছে এইটো বটগছ হয় চাগে, এইটো বটগছে হয় এইটো। এই আপোনালোকৰ বৰপেটাত এটা মন্দিৰ আছে নহয়, গৰখীয়াৰ মন্দিৰ বুলি। তাতে ভক্তসকলে গছত কি বান্ধে আৰু কি কয় এইটো গামোচা বান্ধি নিজৰ মনৰ আশাটো পূৰণ কৰে। চেম ইয়াতো তেনেকুৱা ভক্তে আহে, ইয়াতে কাপোৰ মাৰি এই গছজোপাত নিজৰ মনৰ আশাটো কৈ যায় ইয়াতে। আৰু শুনিছোঁ ইয়াতে মানে আপোনাৰ মনৰ আশা যদি কিবা কৰে মাৰ ওচৰত তেতিয়া শুনামতে আৰু চবৰে আশা আৰু পূৰণ হয় আৰু। তো গাইজ এইপিনেদি গ'লে আমি ওপৰত আকৌ মন্দিৰ আছে, এইকেইটাত আমি যাম। মানে মই শুনামতে আৰু ইয়াৰে ওপৰত যোনটো মন্দিৰ আছে মানে মেইন যোনটো মন্দিৰ এইটো মন্দিৰ আপোনাক নতুনকৈ বনাইছে। এইটো মন্দিৰ আপোনাৰ মেইন মন্দিৰটো ওপৰত আছে। মানে সেইটো শুনামতে আৰু শুনিছোঁ, মই বিশেষ তেনেকৈ ভালকৈ নাজানো। মানে 400 বছৰ পুৰণি বুলি শুনিছোঁ আৰু মন্দিৰটো। ওপৰত গৈ আছোঁ। এইবিলাক ছিজনৰ সময়ত মানে পূৰা একদম দোকান চোকান বহে আৰু আপোনালোকে ইয়াতে আহি পূজাৰ সামগ্ৰী কিনিব পাৰিব। ইয়াৰে চাগে কেইজনমান দাদা লোকেল হয় ইয়াৰে চাগে, ইয়াতে আছে দাদাহঁতে। দাদা আপোনালোকৰ ঘৰ ইয়াতে নেকি? হয়, আমাৰ ইয়াতে। আচ্ছা, আপোনালোক ইয়াতে বাৰ্ষিক পূজাটো কেতিয়া হয়? ইয়াতে বাৰ্ষিক পূজা ইয়াতে চ'ত সংক্ৰান্তিত হয়, মানে বহাগ মাহত ন? বহাগ মেলা চেলা হয়? মেলা হয় বহাগৰ 5 তাৰিখৰ পৰা 20 তাৰিখ। 5 তাৰিখৰ পৰা 20 তাৰিখ। ত' গাইজ আপোনালোকে আহিব, ইয়াতে ৰিচেণ্টলি মেলা লাগিবই আৰু ইয়াতে 5 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত ইয়াতে মেলা চলি থাকে। আপোনালোকে আহিব, যদি অহা নাই আহক, মন্দিৰটো দৰ্শন কৰক, বহুত ভাল হয় আৰু ঠাইটো। বলক এতিয়া ওপৰত গৈ থাকে। আপোনালোকে চাই আছে এইবিলাক চব নতুনকৈ বনোৱা হয়। আৰু এই যে আপোনাৰ এক্সপ্ল'ৰত যোনপিনে গৈ আছে সেইটো মানে আপোনাৰ বহুত পুৰণি হয়। মানে এইটো আগতে মেইন আছিলে, এইটো ৰোড মেইন আছিলে। তাৰপিছত এইটো এনেকৈ নতুন বনাইছে। চ' পুৰণিটো দিয়ে যাওঁ। আৰু ইয়াতে এটা হনুমান বাবাৰ মূৰ্তি, এটা ষ্টেচু বনাই ৰাখিছে। দেখক আপোনাৰ এতিয়া ওপৰত গৈ থাকোঁ। যেতিয়া ইয়াতে মানে আপোনাৰ ছিজন হয়, মানে বাৰ্ষিক পূজাটো যেতিয়া লাগে তেতিয়া বহুত ভক্তৰ ভিৰ লাগে ইয়াতে। এতিয়া একো পূজা ষ্টাৰ্ট হোৱা নাই ন, তো সেইটোৰ কাৰণে মানুহ চানুহ তেনেকুৱা নাই। আৰু একচুৱেলি আমি বহুত সোনকালেও আহিছোঁ আজি, সেইকাৰণে চাগে মানুহ এতিয়ালৈ অহা নাই। এতিয়া লাহে লাহে আহিব চাগে। তো গাইজ ফাইনেলি পাহাৰ বগাই বগাই ওপৰলৈ আহি পালোঁ। ভাগৰ লাগি গৈছে পাহাৰ উঠোতে। চ' এতিয়া আপোনাৰ মেইন মন্দিৰটো গৈ দেখাই আছোঁ। এইটো মেইন মন্দিৰটো হয়। দুৰ্গেশ্বৰী মা মন্দিৰ হয় এইটো। দেউজনে পূজা কৰি আছে ইয়াতে। এই পিন্ধি এটা শিৱ মন্দিৰ আছে, তাতে গৈ কিনে দেখাই আছোঁ আপোনালোকক।
চাৰিওপিনে চাওক একদম গ্ৰীণ, একদম গ্ৰীণে গ্ৰীণ, নতুন পাত ওলাইছে ন। চ' চাওক এতিয়া মন্দিৰটোত যাওঁ। মানে ইমান ওপৰত উঠিছোঁ নহয়, একদম মানে ভাগৰ লাগি গৈছে আৰু গাটোও তেনেকুৱা ভাল নহয়। তথাপি আহিছোঁ আৰু আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাবলৈ, বহুত দিন অহা নাই। মন্দিৰটো পুৰণি মন্দিৰ হয় বহুত। এনেকৈ নামি যাব লাগে তলত, এনেকৈ নামি যাব লাগে। নামি নাযাওঁ বাৰু মই, ইয়াৰ পৰা চাওক আপোনালোকে। দোকানখনৰ কিবা পৰা অলপমান চাকি ধূপ চুপ কিবা অলপমান লৈ লওঁ মাক দিবৰ কাৰণে। চাওঁ কি কি লওঁ। এইখন লৈছোঁ, ধূপ এটা লৈছোঁ, চাকি অকণমান 2-3টামান চাকি লৈছোঁ। এতিয়া যাওঁ পূজাটো দি লওঁ, পিছত লগ পাই আছোঁ আপোনালোকক। বিজয়, কেনেকুৱা লাগিল আজি মন্দিৰত আহি? বহুত ভাল লাগিল। অলপ মনৰ আশা আহিব লাগে, তাকে আৰু আপোনালোকেও আহিব, মন্দিৰ ভিজিট কৰা, ভাল ভিজিট কৰক। এতিয়া যাই আছোঁ পূজা দিব। বেয়া ভাগৰ লাগে দেই, বহুত ভাগৰ মানে বহুত ভাগৰ, বহুত ওপৰত উঠিব লাগে ন, সেইকাৰণে কুছ পানী কিনে কুছ খানা চ' গাইজ, মানে প্ৰসাদ দিবলৈ প্ৰসাদ আনিছিলোঁ। চ' বান্দৰে প্ৰসাদখিনি খাই চব শেষ কৰিলে। এতিয়া আৰু মানে একচুৱেলি মেইন মন্দিৰটো আপোনালোকৰ একদম ভিতৰত গৈ দেখুৱাব নোৱাৰিম, কাৰণ ভিতৰত কেমেৰা এলাও নাই। চ' আপোনালোকক বাহিৰৰ পৰা মন্দিৰটো দেখাই আছোঁ, চাই থাকিব আপোনালোকে। এইটোৱে হয় মেইন মন্দিৰটো, এইটো মেইন মন্দিৰটো হয়। পূজা চলি আছে ইয়াত। আৰু ইয়াতে বাৰ্ষিক পূজা যেতিয়া হয়, ইয়াতে যজ্ঞ হয়। মানে আহিছে আৰু কৈ ভিডিঅ'টোৰ আগততো কৈয়ে দিলোঁ, ইয়াতে যজ্ঞ হয়, ইয়াতে যজ্ঞ হয়। এতিয়া আমি মন্দিৰৰ পৰা ওলালোঁ। তো আহি মন্দিৰত আহি বহুত ভাল লাগিলে। মানে বহুত দিনৰ পৰা অহা কথা আছিলে, মানে ক'ভিডৰ কাৰণে তেনেকৈ আহিব পৰা নাই। তো আজি ফাইনেলি মনৰ আশাটো পূৰণ হৈ গ'ল। আৰু আজি ইয়াতে বাই বাই দিছোঁ আপোনালোকক। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নতুন নতুন আপডেট পাবৰ কাৰণে।